প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক। যিসকলে শান্তি আনিছিলে তেওঁলোকতো নাহিল, যিসকলে শান্তি আনিছিলে তেওঁলোক অশান্তিতেই আছে। रायजो राजा आइ आफाफ्रा नुदों आरो बुंसोलायदों जोबनोसैखाय बिसोरो बाज्ल'स्राबाय होननानै बाज्ल'स्रानाय बेयो बाज्ल'स्रानाय उन्दै उन्दै दैदेनगिरिफ्रा बायदिसिना बुंदों। नोंगौ नोंथाङा बुंनाय बायदि आंखौ बेवहाय थांहां बैयाव थांहां गान्दौला राजाजों रुजुदों। इंराजफोरा ब्रिटिशफोरा बे ट्राइबेल बेल्ट्स एन्ड ब्लक्सखौहाय दानानै गालांदोंमोन। नाथाय दिनै आसाम सोरखार आरो बिटिसि सोरखारा जों बर'फोरखौहाय फोजोबस्रांनो थाखाय खायदा कौशल बायदि बायदि राहा लामा लाबाय थानायखौ जोङो नुगासिनो दङ। जौथाय जौथाय बोसोर जोंनि आबै आबौ आरो आइ आफामोनहा जुजिया आरो सोमावसारा बानानै गोजोनै रायजो जादोंमोन। नाथाय दावगा रोङाखैसै जालांदोंसोमोन बयनिख्रुइ सिङाव आरो बयनिख्रुइबो गाहायाव गोमालांदोंमोन गावनि सिनायथि आरो जालांदोंमोन हारि नाङैनो सिलिंखार आरो थेर बेथेर। बेनिखायनो दावगानाया जुजिनाय आरो नांज्लायनायनि गेजेरजोंसो जायो। गासैखौबो मोनखानाय बायदि सि गोजोनै थाब्ला जेबो मोना आरो जौगाया। सि गोजोनै थाब्ला बे बुहुमाव रावबो जासिनानै होफैनाय नङा। बेनिखायनो जोंबो दिनै साननांगोन बै सानैसो बर'नि दैदेनगिरिफोरनि खुगानिफ्राय अरायसम बेरखांनाय गोजोननाय आरो जौगानाया सोरनि थाखाय? There is near to tell peace and complete in this world. बुहुमाव थार आरो जुगामि गोजोननाय आरो नांज्लायनाय होनना जेबो गैया। गोजोननाय आरो नांज्लायनाया थासारिनि सायावसो। थासारिया जेरै थोंगोन প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক। खाथा खालायना उनाव खाराय खालायगासिनो दं आरो हाबाथाय सेस अखा हाबाथाय गोदाना बेनो निउ एयारपर्ट गोदाना बेनो आरो इन्टारनेसनेल एयारपर्टआ हाबाथाय सेस Nanti buka tarsin mah deh, makhluk nunggu. Masih yang gila. Buka apa sih akhir kemana? Barang ya. Buka tarsin kan. Buka baru sana sih pun jalan sini. Sana sih pun jalan, sana sih pun. Barang jalan ya. Buat sih kayak barang utai. Barang utai na? Kontak saya, beli pun ada. Negara गिदिर नुयोलै Angka jam lagi di mana ni? Angka kau impresi nufra, impresi ni nufra ini. Ah ni, apa nak kerja?
powerful, it's like a mini country or mini state. কিছুমানে এইটো মিনি কান্ট্ৰি বুলিও কয়, কিছুমানে মিনি ষ্টেট বুলি কয়। তাত যিটো কেৰেক্টাৰিষ্টিক, যিটো বৈশিষ্ট্য, সেইটো হ'ল নিজেই নিজকে শাসন কৰিব পৰা ব্যৱস্থা, সেলফ ৰুল অৰ সেলফ গভৰ্নেন্স। আৰু সেইকাৰণে আমি দেখিছিলো এটা সময়ত কংগ্ৰেছে অকণমান শ্ৰদ্ধা জনাইছিলে যে BTC পোৱাৰ পিছত কংগ্ৰেছে ইয়াত শাসন কৰিব অহা নাছিল। যিসকলে যুঁজি মেলি আনিছিলে BTCৰ ৰাইজে ইলেকশ্যন পাতি ইয়াৰ যি শাসন ব্যৱস্থা আছে সেই শাসন ব্যৱস্থাই নিজকে শাসন কৰোঁ বুলি এৰি দিয়া যেন আমি দেখিছিলো। কিন্তু যোৱা 5 বছৰৰ আগত যেতিয়া 2020 একৰ্ড হ'ল, তাৰপিছত আমি কি দেখিলো? একো নাইকিয়া। মইতো ভাবো যে ইয়াত এতিয়া কম্পিটিশ্যন, কোনে আহি ইয়াত পাহৰ পাতিব পাৰে, কোনে আহি ইয়াত দখল কৰিব পাৰে, কোনে আহি ইয়াত BTCৰ পাৱাৰটো ল'ব পাৰে। তেনেহলে আমাৰ সংগ্ৰামৰ কি অৰ্থ থাকে? স্বশাসন ব্যৱস্থা দিয়াৰ কি অৰ্থ থাকিল? একো নাথাকিল। এতিয়া এই 6 স্কেডুল এৰিয়াত আমি নিজেই এইটো সিদ্ধান্ত ল'ব পাৰিব লাগে যে এগ্ৰিকালচাৰ ছেক্টৰত আমি কেনেকৈ কৰিম, স্পৰ্টছ ছেক্টৰত আমি কেনেকৈ কাম কৰিম, কালচাৰেল ছেক্টৰত আমি কেনেকৈ কাম কৰিম, হেল্থৰ ছেক্টৰত আমি কেনেকৈ কাম কৰিম। এই বিভিন্ন যিটো আমাৰ 40টাকৈ ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টক লৈ এই এৰিয়াৰ মানুহখিনিক আমি কেনেকৈ কাম কৰিম, কোন ঠাইত কি বস্তু কনচেনট্ৰেট কৰিলে ভাল হ'ব, কোনখিনিত কি কাম কৰিলে বেছি ভাল হ'ব, ক'ত কেনেকৈ ডেভেলপ কৰিলে ভাল হ'ব, সেইটো আমি ডিচিশ্যন লৈ নিজৰ মানুহৰ কাৰণে সিদ্ধান্ত লৈ আমি কাম কৰাৰ এটা ব্যৱস্থা পাইছো। কিন্তু সেইটো আমি এতিয়া কৰিব নাপাওঁ। এতিয়াতো সম্পূৰ্ণ ৰিমোটেৰে চলে, ক'ৰবাৰ পৰা কৈ থাকে এইটো কৰা এইটো কৰা, আৰু সেইমতেই চলি থাকে। দ্যাট ইজ নট দ্য system of 6 schedule. গতিকে 6 schedule characteristic-টো এতিয়া সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈ আছে। আৰু সেইটো যদি নোহোৱা হৈ গৈ থাকে তেনেহলে আমাৰ একো নাথাকিব। আকৌ হয়তো আমাৰ পিছৰ জেনেৰেশ্যনে আকৌ কোনোবাই আন্দোলন কৰিব, কোনোবাই সংগ্ৰাম কৰিব, আকৌ অশান্তি আহিব। সেই বস্তুটো আমি এতিয়া ৰোধ কৰিব খুজিছো। এতিয়া শান্তিৰ নামত, পাৰ্মানেণ্ট শান্তি অনাৰ নামত মুখেৰে গান গাই আছে, মুখেৰে চিঞৰ বাখৰ কৰি আছে যে শান্তি আহিছে, আমি শান্তি আনিলে। এনেকে শান্তি বোলে কেতিয়াও নাছিল BTCত। কিহৰ শান্তিৰ কথা কৈছে? কোনটো শান্তিৰ কথা কৈছে? যিসকলে শান্তি আনিছিলে তেওঁলোকতো নায়েই, যিসকলে শান্তি আনিছিলে তেওঁলোক অশান্তিতেই আছে। আজি যদি সঁচা অৰ্থ দিয়াত কোনোবাই শান্তি আনিছে BTCত বুলি কয়, সেইটো NDABৰ বাদে কোনো নহয়। কাৰণ NDAB যদি চুক্তি নকৰা হলে, NDAB যদি হাথিয়াৰ সমৰ্পণ নকৰা হলে আজি শান্তি আহিলহেঁতেন নে? কোনোবাই আনিব পাৰিলেহেঁতেন নে? ক'ৰবাৰ পৰা সেইটো কিনি আনিব পাৰি পেলাই আজি ডিঙি ফুলাই ফুলাই ক'ব পাৰিলেহেঁতেন নে? কেতিয়াও নোৱাৰিলেহেঁতেন। সেইকাৰণে যিসকল শান্তিৰ বাহক, যিসকলে শান্তি আনিলে তেওঁলোকক এতিয়া টোটেলি ইগনোৰ কৰা হৈছে। তেওঁলোকক পিকচাৰতেই নানে, এজ ইফ শান্তিটো ক'ৰবাৰ পৰা যেন গছৰ পৰাহে ছিঙি আনিছে, মই আনিছো, মোৰ চৰকাৰে আনিছে। ন, যদি শান্তিয়ে আহিছে তেনেহলে ডেইলি প্ৰতিটো মিটিঙত কিয় শান্তিৰ কথা ক'বলগীয়া হৈছে? শান্তিটো পোৱাৰ কথা নহয়, শান্তি অনুভৱ কৰাৰ কথা। প্ৰতিজন মানুহে অনুভৱ কৰিব লাগিব যে য়েছ আই এম ইন পিচ, হয় মই শান্তিত আছো। পাৰিছেনে ক'বলৈ? নাই পৰা। আমি ছচিয়েল মিডিয়া খুলিলেই ফোন আমি চাবই নোৱাৰো। নিজে শান্তি থাকিম বুলি ভাবিলে এই যে অশান্তিত যে আছে গোটেই মানুহৰ মন অন্তৰ, সেইটো টেক টেকে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাকেই দেখি থাকো। আমি পৃথিৱীত ক'তো দেখা নাই শান্তি চুক্তিৰ পিছত। এই চুক্তি আকৌ পলিটিকেল চুক্তিও নহয়, আমি পলিটিকেল চুক্তি বুলিও ক'ব নাই, ইটছ এ পিচ একৰ্ড। পিচ একৰ্ড হোৱাৰ পিছত আকৌ পিচ কেৰিয়াৰখিনিক জেলত সোমাই থোৱা আমি কেতিয়াও দেখা নাই। কেনেকুৱা ধৰণৰ ইনহিউমেন, কেনেকুৱা ধৰণৰ ইনজাষ্টিচ। তেওঁলোকতো অন্য ক্ৰিমিনেলৰ, তেওঁলোকে পলিটিকেল ক্ৰিমিনেল, তেওঁলোক পলিটিকেল বন্দী হয়। ৰাজনৈতিকভাৱে যদি গোটেই সমস্যাটো সমাধান কৰিলে দিল্লী আৰু দিছপুৰৰ সহযোগত, তেনেহলে ৰাজনৈতিকভাৱে তেওঁলোকক কিয় এৰি দিয়া নহয়? সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু সেইটো লৈ আজি সমগ্ৰ বড়ো মানুহৰ মনত এটা ক্ষোভ আৰু দুখ আছে। আৰু এই ক্ষোভ দুখটোৱে যাতে পিছলৈ কিবা এটা ৰূপ নলয়, সেইটো আমি ৰোধ কৰিব বিচাৰিছো। আমাৰ মাজত সঁচা অৰ্থত আমি শান্তি স্থাপন কৰিব বিচাৰিছো। আৰু সেইকাৰণে আপোনালোকক সহযোগ কামনা কৰিছো। অত্যন্ত আনন্দিত আজি আপোনালোক আহিছে। আমি অন্য যিখিনি ডেভেলপমেণ্ট কাম সেইখিনিতো আমাৰ হৈ থাকিব। আৰু আমাৰ মাজৰ যিটো সৰু সুৰা ৰাস্তা, চৰকাৰ থাকিলে ৰাস্তা আজি দুটা কাইলৈ দুটাটো হৈয়ে থাকিব। সেইটো কাৰণে ক্ৰেডিট লোৱাৰ কোনো কথাই নাই। ইমান টকা প্ৰতিটো ডিপাৰ্টমেণ্টৰ আহে, অলপ চলপটো সেইটো এনেই হৈ থাকিব। তাৰ পৰিৱৰ্তে পাৰ্মানেণ্ট শান্তি সেইটোহে টকাৰে আমি আনিব নোৱাৰো। আমাৰ যি 6 স্কেডুলৰ কেৰেক্টাৰিষ্টিক সেইটোহে আমি টকাৰে ৰাখিব নোৱাৰো। আমি কম্প্ৰমাইজ কৰি গৈ আছো, সেইকাৰণে সেইবিলাক শেষ গৈ আছে। আৰু সেইটোৱে আমাৰ সঁচা অৰ্থত আল্টিমেট অশান্তিটো আনিব। আৰু সেইটো আমাৰ মাজত এটা কিয়ছ এটা পৰিৱেশ
আহিব পাৰে আৰু সেইটোৰ কাৰণে আমি আজি ইয়াক ৰক্ষণাবেক্ষণ দিবলৈ এটা দায়িত্ব লৈ ওলাই আহিছো এই দায়িত্বটো আমি সকলোৱে ল'ব লাগিব ইয়াক কষ্টকৰ কাম নতুন পাৰ্টি এটা কৰিছো বহুত কথা থাকে আমি এতিয়া একদম প্ৰতিষ্ঠিত ইপিপিএল বুলি চিন্তা কৰিব নালাগে কিন্তু আমিতো এতিয়া নতুন এটা বেবীৰ নিচিনা সৰু শিশুৰ নিচিনা গতিকে আমি জন্ম হৈ দৌৰি ফুৰিব ইচ্ছা কৰিলেও নোৱাৰিম জন্ম হৈ আমি বহিম বুলি ভাবিব নোৱাৰিম আমি জন্ম হৈছো ষ্টেপ বাই ষ্টেপ আমি আগুৱাই যাব লাগিব আৰু সেই সময়বোৰত আপোনালোকে আমাক কোঅপাৰেট কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু এনেকৈয়ে আমি আগুৱাই যাম আমি এদিনতেই সকলো নোৱাৰো ধৈৰ্য থাকিলে সকলো হৈ যাব ধৈৰ্য থাকিলে আমি এদিন বহিম থিয় হ'ম দৌৰিম তাৰপিছত আমি সকলোতকৈ আগত থাকি দেখুৱাব পাৰিম আৰু আমি সম্পূৰ্ণৰূপে এটা ট্ৰেন্সপাৰেঞ্চি থকা আমি পাৰ্টি এটা গঠন কৰিব খুজিছো মানে চলাই লৈ যাব খুজিছো সম্পূৰ্ণৰূপে ডিসিপ্লিন মেইনটেইন কৰা এটা আমি পাৰ্টি আগুৱাই নিব খুজিছো কাৰণ আমি দেখিছো যে এতিয়া পলিটিক্সটো ইটস লাইক এ কমাৰ্চিয়েল হৈ গৈছে বিজনেছৰ নিচিনা হৈ গৈছে সেইকাৰণে কেতিয়াবা আমাকো এতিয়া বেয়াকে কয় পলিটিক্সত গৈছে অঞ্জলি ডিমাৰীক টকা লাগে কাৰণে এতিয়া পলিটিক্সত গ'ল কিন্তু খুব একো নহয় শুনিব লাগিব বহুত কথা শুনিব লাগিব নহ'লে মোৰতো আজি মই বহি থকা এজ হয় মোৰ বহুত কৰিলো 40 বছৰ ৰাস্তাত বহিলো চিঙৰিলো ধৰ্ণা দিলো প্ৰতিবাদ কৰিলো কি কৰা নাই আজি ল'ৰা ছোৱালীয়ে নাজানে কিন্তু এটা সময়ৰ মানুহ কোনো আমাৰ এই এক্টিভিটিখিনি নজনা মানুহ নাই আমি যদি সুবিধাবাদী হয় আমি এতিয়া বহুত টকাৰ মালিক হৈ সম্পত্তিৰ মালিক হৈ আমি বহি থাকিব পাৰিলোহেঁতেন কিন্তু আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাই এতিয়া এই বয়সত আকৌ ওলাইছো এই কাৰণে যে আমি দুখী হ'ম যদি আমাৰ য়াং জেনেৰেশ্যনৰ কাৰণে যদি আমি কিবা এটা কৰি থৈ নাযাওঁ যদি য়াং জেনেৰেশ্যনে যদি আকৌ 10টা বছৰৰ পিছত বা 5টা বছৰৰ পিছত যদি এনেকুৱা এটা যদি বাতাবৰণ পায় অত্যন্ত খেয়স বাতাবৰণ যদি পায় তেতিয়া আমাকে দুখিব আপোনালোকে সব দেখি শুনি জানিও একো নকৰে সেইকাৰণে আমি এই চিষ্টেমটো ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু আমাৰ য়াং জেনেৰেশ্যনৰ কাৰণে কাম কৰি যাবলৈ আমি ওলাইছো এতিয়া সকলোৰে কাৰণে কাম কৰা কেনেকৈ সম্ভৱ হ'ব সেইটো এটা প্ৰশ্ন হয় পাৰ্টি এটাৰ মাজত বহুত ঠাইত আমাক য়াং ল'ৰা ছোৱালীবিলাকে ইউনিভাৰ্চিটিৰ বা কলেজৰ ল'ৰা ছোৱালীবিলাকে আমাক লগ ধৰি সুধিছে মেডাম আমাৰ য়াং ইউথবিলাকৰ কাৰণে কি কৰিব কি পাম আমি কৈছো আমি আজিয়ে লিখি দিব নোৱাৰো আমি ইউথৰ কাৰণে এইটো দিম এতিয়া আমি যিটো বয়সত আছো তোমালোকক কি লাগে প্ৰতিটো কথা আমি গম নাপাওঁ নাজানো মই 60 বছৰীয়া মহিলা এগৰাকী আজিৰ ল'ৰা কি বিচাৰিছে মই প্ৰতিটো কথা মই নাজানো মই মোৰ থিংকিংটো সেইটো লেভেল গতিকে ইউ কাম এণ্ড জয় তোমালোক নিজে আহা কোৱা কি লাগে কি সিদ্ধান্ত ল'লে ভাল হয় তোমালোকে কি বিচৰা সেইটো তোমালোকে নিজেই কোৱা ডিচিশ্যন লোৱা দেন উই উইল প্ৰচিড তেনেকে মাইনৰিটি গ্ৰুপৰ আদিবাসী সকলৰ বেংগলী ওড়িয়া আমাক লগ কৰি আছে এই কথাটো বাৰে বাৰে ওলাই যে আমাৰ কাৰণে কি হ'ব কি থাকিব মই কৈছো আহক আপোনালোকে আপোনালোকৰ যি দৰকাৰ সেইটো প্ৰায়োৰিটি বেচিছত আপোনালোকে বনাওক আপোনালোকক কি লাগে সেইটো আপোনালোকে সিদ্ধান্ত লওক মই সেইটো সিদ্ধান্ত ল'বলৈ মই সেইখিনি মই অপৰাধ সেইখিনি মই নাজানিম গতিকে কি লাগে সেইটো আপোনালোকে ডিসাইড কৰক আদিবাসী কি লাগে সেইটো ডিসাইড কৰক বেংগলীয়ে কি লাগে ডিসাইড কৰক আমি প্ৰায়োৰিটি বেচিছত একেলগে আমি কাম কৰিম 1-2 নম্বৰ আমি দি যাম ফাৰ্ষ্ট প্ৰায়োৰিটি সেকেন্ড প্ৰায়োৰিটি কিবা কাৰণত পাৰা নাই আপুনিও গম পাব ময়ো গম পাম আমাৰ এই মিছআণ্ডাৰষ্টেণ্ডিংটো আৰু নাথাকে কি প্ৰব্লেম আছে কিয় নোৱাৰিলো আমি ফাৰ্ষ্ট প্ৰায়োৰিটিত এই দুটা লিষ্ট 10টাৰ ভিতৰত আমি দুটাটো কৰিম বুলি ভাবিলো কিন্তু ক'ত লাগি থাকিল we will work together we will find way together এতিয়া আমি গম পাম সেইটো থমুৱা বা ভুল বুজাবুজিৰ প্ৰশ্ন কেতিয়াও নাহিব আৰু তেনেকৈ আমাৰ বিশ্বাস এটা জন্ম হ'ব আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ বস্তু এটা পাৰ্টিত এটা ফেমিলিৰ নিচিনা থাকিবলৈ হ'লে বিশ্বাস য'ত এটা জাতিৰ নহয় য'ত এটা ধৰ্মৰ নহয় এটা ভাষাৰ নহয় এটা ঠাইৰ নহয় কিন্তু আমি একেলগে থাকিব লাগিব এটা ফেমিলিৰ নিচিনা ডাঙৰ কথা নহয় জানো বাট যেতিয়া আমি ভাবো মোৰ ফেমিলি যদি মই ভাবো ইংলেণ্ডত থাকিলেও বিটিচি এটা সেইকাৰণে আমি যদি মনেৰে বিশ্বাস কৰোঁ বেলেগ জাতিৰ হওক বেলেগ ধৰ্ম হওক বেলেগ ভাষাৰ হওক আমি যদি বিশ্বাস এবাৰ কৰোঁ আমি একেলগে থাকিব পাৰিম একেলগে সিদ্ধান্ত ল'ব পাৰিম একেলগে আগবাঢ়ি যাব পাৰিম সেইকাৰণে আপোনালোকৰ কাৰণে কি প্ৰয়োজন সেই সিদ্ধান্ত আপোনালোকে ল'ব কাৰোবাৰ কি মানে প্ৰয়োজন সেইটো সিদ্ধান্ত ল'ব জাষ্ট আমি একেলগে বহি পেলাই আমি গোটেই প্লানবিলাক কৰিম আমাৰ ষ্ট্ৰেটেজিবিলাক কৰিম আৰু সেইমতে আগুৱাই যাম এইটোও ঠিক যে আমি যি বিচাৰোঁ সকলো কেতিয়াও নাপাওঁ কোনো নাই পোৱা পৃথিৱীত আজিলৈকে যিমান যি বিচাৰিছে আৰু পোৱাৰ পিছতো আমাৰ লগা বহুত থাকি যায় that's a different issue কিন্তু the basic needs খিনি আমি নিশ্চয়
পাব পাৰে সেইটো মোৰ দৃঢ় বিশ্বাস আছে আৰু মোৰ নিজৰ ওপৰত থকা যি বিশ্বাস সেই বিশ্বাসেৰে মই আপোনালোক সকলোকে মই ফ্যামিলি মেম্বাৰ এটা এপিবি এটা ফ্যামিলি হয় এটা পৰিয়াল হয় পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰিছো আৰু কাৰোবাৰ কিবা আখেজ থাকিব কিবা ভুল বুজাবুজি থাকিব চিধা চিধিকে কথা পাতিব প্ৰকাশ কৰিব মানুহ হিচাপে কেতিয়াবা ভুল হ'ব পাৰে আৰু সেইবিলাকো যাতে আমি গোটেই দূৰ কৰি একেলগে আগবাঢ়ি যাব পাৰোঁ তাকে মই কামনা কৰিছো বিশেষ আৰু মই নকওঁ বহুত সময় হৈ গৈছে খালি আমি কিছুমান কথা আমি সময় আগবাঢ়ি যোৱাৰ লগে লগে আমি কিছুমান কথা কৈ গৈ থাকিম আমি মানুহৰ মাজত সোমাই বহুত কথা জনাবলগীয়া আছে বহুত বিষয় ক'বলগীয়া আছে মানে অন্ত নাই এতিয়া যিটো অৱস্থাত আমি বিটিচিত আছো বহুত ক'বলগীয়া বিষয় আছে আৰু সেইবোৰ আমি সময়মতে মানুহৰ আগত প্ৰকাশ কৰি গৈ থাকিম মানুহৰ মাজত যাম কম আৰু যিবিলাক ইছ্যু আমি এড্ৰেছ কৰিব লাগে সেইবিলাক আমি এড্ৰেছ কৰি গৈ থাকিম আমি লগ পাই থাকিম কথাবিলাক আলোচনা কৰি থাকিম তেতিয়া নিশ্চয় ক্লিয়াৰ হৈ থাকিব আৰু